টেষ্টি চাট বনায় আৰু এখনত কি লেখা আছে দেখিছেনে 30% অফ হেল্ল' এভৰিৱান এয়া আমি ওলাই ৰেডি এতিয়া বাজিছে 10টা আৰু আমি যাম এইফালে আৰু আজি কি কৰিম আপোনালোকক দেখুৱাম কাৰণ কালিতো ইয়াত বতাহ মানে হিল ঢেৰ পৰিলে গতিকে আৰু সেইবিলাকলৈ মনে নগ'লে বহুত বৰষুণ ঠাণ্ডা কিন্তু আজি বতৰটো ফৰকাল সেইকাৰণে ভাবিছোঁ এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম আৰু চাই থাকিব আজি এটা বস্তু দেখাম আপোনালোকক গতিকে চাব আপোনালোকে মল এটালৈ আহিলোঁ আৰু প্ৰথমতে ফুড কোৰ্টত গৈ খাই ল'ম কিবা এটা আৰু তাৰপিছত দুই এটা বজাৰ আছে সেইখিনিও কৰি ল'ম আজি বহুত কাম আছে তেতিয়াহ'লে চাই থাকিব ক'ত চাইছে বাৰু এয়া এতিয়া খাবলৈ বহি আছোঁ ফুড কোৰ্টত আৰু চুহানী আছে মই আছোঁ আৰু অগণি আছে কি খাম এতিয়া কম আপোনালোকক এতিয়া খাই বৈ এইফালে ওলাই যাম এইফালে ব্লগ বনাই আছে মই ডিষ্টাৰ্ব দিলোঁ চব বেয়া পাইছে আপোনালোকে চাব কিন্তু দেই অঁ চাব তাই বোলে ব্লগ দিব আপোনালোকেও চাব এতিয়া নিদিওঁ এক্সাম চেক্সাম হোৱাৰ পিছত একদম মাৰ্চত দিম অঁ তাই মানে মন গৈছে আৰু বনাবলৈ আপোনালোকে চাব মৰম দিব মৰম দিব দেই তাইক মৰম দিব আপোনালোকে এতিয়া খাওঁ আৰু কি পাওঁ পেটে এফালে কুৰকুৰ খৰকাৰ কৰি আছে চাহ কাপে খাইছিলোঁ এতিয়া বহুত সময় হৈ গৈছে তেতিয়াহ'লে দেখাই থাকিম কি খাওঁ ন চাই এয়া বহিয়া আছোঁ মানে সোনকালে আহিলোঁ যে সোনকালে অহাৰ কাৰণে ইমান মানে খোলা নাই চবফালে এতিয়া অকণমান ৰখি মেলি আছোঁ আৰু এতিয়া খাম আৰু সোনকালে পেটটো ফুল কৰি আছে খাবলৈ সোনকালে মানে বিচাৰিছে পেটেও কিন্তু এতিয়া হোৱা নাই যে কি কৰিম সেইকাৰণে বহি আছোঁ আৰু সেইকাৰণে আকৌ আপোনালোকৰ পেটৰ কণ্ডিশ্যনটো কৈ দিলোঁ আৰু ন পেট যে ফুল কৰিছে এয়া চুহানীহঁতে চাইছে ক'ত কেনেকৈ কি খাব নিজৰ চইজত ইয়াত আপুনি আগতীয়াকৈ মানে কৰি ল'ব লাগিব তেতিয়া কুপন কাটি লৈ পিছত জনাব সিহঁতি 10 বা 15 মিনিট কেতিয়াবা 20 মিনিটো লাগে তেনেদৰে কৰি লৈ পিছত মানে বস্তু খাবলৈ যিখিনি দিয়া হয় অৰ্ডাৰ সেইখিনি আহিব अभी तो ये आया है गाजर का हलवा और लाल मोहन मॉर्निंग में लाल मोहन खाएगा और गाजर का हलवा खाइसे पापा ही गल पापा खाना के खाइसे माए এয়া আমাৰ খানা আহি গ'ল আৰু এতিয়া খাই লওঁ আৰু চুহানীয়ে ৱেইট কৰি আছে তাই ম'ম' দিছে অৰ্ডাৰ তেতিয়াহ'লে আমি খাই লওঁ দেই আমাৰ খোৱা হৈ গ'ল এতিয়া চুহানীয়ে সেয়া খোৱা নাই এতিয়ালৈকে বেচেৰিয়ে ম'ম' বিচাৰি ফুৰিছে দিয়া আমি খালোঁ খাই বৈ কলৈ যাম আকৌ দেখুৱাই আছোঁ বেচেৰি চুহানী বহুত দেৰি ৱেইট কৰি ম'ম'টো পালে আমি খাই বৈ ৰেডি তাই এতিয়া খাইছে আৰু বহুত ৱেইট কৰিবলগীয়া হ'ল মানে ইয়াত খুলিছেহেতো প্ৰিপেয়াৰ নাছিলে ম'ম' সেইকাৰণে খাওঁ বেটি বেটি আইজনী খাই লোৱা তাৰপিছত আমি আকৌ এফালে যাম চাই থাকিব তাই লাজ কৰে যে তাই আকৌ নিজে ব্লগিং কৰিব তাই চেনেল আহি আছে তাই আকৌ লাজ কৰে এইটো কোনে কোনে খায় বাৰু ভাল পায় সৰুতে মনত আছেনে খাইছিলোঁ যে এতিয়া ইয়াত চুহানীয়ে দেখি খাব লাগে সেইকাৰণে তাইক লৈ দিছোঁ আৰু এতিয়া আমি মলৰ পৰা গৈ বেলেগ এঠাইত যাম নালাগে খাই যোৱা এয়া এতিয়া বিশেষ কাম এটাত আমি এফালে গৈ আছোঁ আৰু মোৰ কলেজখনৰ কাষেদিয়ে পাৰ হৈ গৈছোঁ সন্দিকৈ মহাবিদ্যালয় আৰু ইয়াতে মই পঢ়িলোঁ 3 বছৰ আজি সঁচাকৈ বহু দিনৰ মূৰত দেখি ভাল লাগি গৈছে আৰু এয়া দীঘলী পুখুৰী পাৰ গতিকে দীঘলী পুখুৰী পাৰ বুলি ক'লে এটা বেলেগেই আছে স্মৃতি ইয়াতে মই ফাৰ্ষ্ট টাইম অগণিক লগ পাইছিলোঁ আজি মনত পৰি গ'ল আৰু
এয়া ৰুমলৈ আহিলোঁ এতিয়া চাট বনাই আনিছোঁ এয়া খাইছোঁ টেষ্টি চাট বনাই আৰু এইখনত কি লেখা আছে দেখিছে নাই 30% অফ এইখিনি 30% অফ দিয়া নাই এই তলটো পঢ়ক এতিয়া বহুত সঁচাকৈ টেষ্টি হৈছে আমাৰ তাত ইমান টেষ্টি নহয় বাৰু ইয়াত ভাল হৈছে বনাবলৈ ভাল লাগিছে খোৱা এফালে বাহিৰত বৰষুণ তাত খোৱা মজাই বেলেগ চবতে কিন্তু ভাল নবনাই দেই তাত বহুত ধুনীয়া বনাইছে গুৱাহাটীত ভাল লাগিছে তেতিয়াহ'লে খাই লওঁ খাই লৈ আকৌ লগ পাম আপোনালোক এয়া পাছদিনা আমি হোটেলৰ পৰা ওলাই গাড়ীত বহি আছোঁ অগণীয়ে বেলেগ কাম এটাত কৰিব গৈছে অলপ পিছতে আমি গৈ আছোঁ আজি এটা বহুত ধুনীয়া খবৰ আছে আৰু লাহে লাহে গম পাব মই কৈ থাকিম আপোনালোকক তেতিয়াহ'লে আমি গৈ থাকোঁ আৰু এটা বস্তু ল'ম বুলি কৈছিলোঁ যে সেয়া আজি ল'বলৈ লাগিব গতিকে চাই থাকিব এয়া আহি পালোঁ এতিয়া ডিলাৰত বহি আছোঁ পদ্মাৰ ডিলাৰ গুৱাহাটীৰ আৰু ইয়াতে হ'ব মোৰ গাড়ীখন এইখনেই গাড়ী কিন্তু ইয়াৰ কালাৰটো বেলেগ আৰু হোৱাইট কালাৰ আৰু গাড়ীখনৰ বাবে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি এতিয়া লৈ লৈছোঁ আৰু অকণমান পিছতে ইয়াৰ গোটেই ফৰ্মেলিটিজখিনি যিমান আছে সেইখিনি হ'ব তাৰপিছত আকৌ জনাই আছোঁ ডিলাৰটোৰ পৰা আহিলোঁ কিয়নো তাত অকণমান কাগজ পত্ৰখিনি কৰোঁতে দেৰি হ'ব বুলি ক'লে যে সেইবাবে ওচৰতে থকা মল এটালৈ আহিলোঁ আৰু ইয়াতে কিবা কিবি খাম বুলি ভাবিছোঁ আৰু লগতে কিবা কিবি এটা ল'মো গতিকে আকৌ চাই থাকিব আৰু এয়া চহানীক কৈছোঁ গৈ থকা বুলি আৰু মই কেইটামান বস্তু চাই লওঁ পচন্দ হ'লে ল'ম আজি নাই সেইবাবে তাই চাট খালে আৰু মই খালোঁ লেমন ছ'ডা আৰু মাজে মাজে খাওঁ মই লেমন ছ'ডা খাই দিলে ভাল লাগি যায় এনেও গাটো অকণমান বেয়াই আছিলে সেইবাবে খাই লৈছোঁ আৰু তাৰ পৰা ফোনো আহিছে যাব লাগিব এতিয়া আমি ধুনীয়া বস্তু এটা ল'ম বুলি কৈছিলোঁ যে এইটোৱে হ'ল ধুনীয়া বস্তু সেইখন হ'ল গাড়ী চেলৰিঅ' ZXi আৰু এইখনকে ল'বলৈ বুলিয়ে আহিছিলোঁ আৰু ল'লোঁ এতিয়া গধূলিয়েই হ'ল সেইকাৰণে ভালকৈ ক্লিপটো লোৱা নহ'লে আৰু অলৰেডি ভাগৰো লাগিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ মই নতুন গাড়ী এখন ল'লোঁ আৰু সেই খবৰটোকে দিলোঁ আৰু যদিহে চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই